हेलो गाइस, की खबर আপোনালোকৰ? নিশ্চয় ভাল নহয়নে? ভিডিঅ' অন কৰি দেখা পাইছে গেছৰ ওপৰত মই অমিতাখিনি দি দিম। এইখিনি লৰাই লৈ ইয়াতে অকণমান নিমখ দি হালধি নিদিব, কাৰণ খাৰ বনালে হালধি দিব নালাগে, এনে কালাৰটো ৰঙা হৈ যায় ন। এতিয়া অকল নিমখ অকণমান দি দিম, তাৰপিছত ঢাকন লগাই সিজিবলৈ দিম কম জুইত। নিমখ দি দিলোঁ, অকণমান লৰাই দিলোঁ। এতিয়া জুইটো কমাই ঢাকন লগাই এতিয়া ঢাকনখন গুচাই দিছোঁ। অকণমান সিজিছে। অমিতা সিজোতে টাইম লাগে, কিন্তু যেতিয়া খাৰখিনি দিম ন, খাৰ বুলি কওঁতে বুজি পাইছে নাই? এইটো যি কলগছৰ মূঢ়াৰ পৰা যিটো বনায় শুকাই কিনে ৰ'দত, সেইটো হ'ল খাৰ, আমাৰ ঘৰুৱা খাৰ। খাৰ নাথাকিলে মানুহে চ'ডা, বেকিং পাউডাৰ এইবিলাক ব্যৱহাৰ কৰে, কিন্তু আমাৰ আছে যিহেতু ঘৰৰ পৰা অনা মায়ে দি পঠায়, গতিকে আমি এই লোকেল খাৰটো ব্যৱহাৰ কৰোঁ। এতিয়া মই থেতালি থৈ দিয়া আদা অলপ দি দিছোঁ, তাৰপিছত অকণমান জিৰা গুড়ি দি দিম। জিৰা গুড়িটো অপশ্যনেল হয়, বহুতে নিদিয়ে, নিদিলেও হয়। দিলে মানে অলপ ফ্লেভাৰ পোৱা যায় আৰু ভাল, সেইটোৱে। লৰাই দিছোঁ। ইয়াৰ লগত একেলগে মই যি দুখন মাছৰ কাণ ভাজি থৈছিলোঁ, বেছি ডাঙৰ নহয় দেই, সৰু মাছৰ এই দুখন দি দিম। দুটা এতিয়া লৰাই দিছোঁ, দি আকৌ 5 মিনিটৰ কাৰণে ঢাকন লগাই দিম। এইখিনিতে মই আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ। আজি মানে চব অমিতা হৈ গৈছে। ইয়াত বনাই আছোঁ কেঁচা অমিতা, এইফালে আমাৰ বাইদেৱে কাটিছে পকা অমিতা, দেখিছেনে? ঘৰৰে হয়, খাবলৈ বহুত সোৱাদ। এতিয়া ঢাকনিখন গুচাই দিলোঁ। ইয়াত ধুনীয়াকৈ সিজিছে। মাছৰ কাণ দুখন অলপমান ভাঙি দিছোঁ, এনেকৈ হেতাৰে। পিছত এনেই নিজে ভাঙিয়ে যাব গলি কিনে, যেতিয়া পানী দিম তেতিয়া ভাঙিয়ে যাব। ভাঙি দিছোঁ। এতিয়া আমি খাৰ দি দিম ইয়াতে। বেছি দিব নালাগে খাৰখিনি, এইখিনি মানে ইয়াৰ পাৱাৰ আছে, নতুন খাৰ হয়। এইখিনি দিলে ইয়াৰ কালাৰ আহি যাব অলপ পিছতে। দেখিছে, দিয়াৰ লগে লগে ৰঙচুৱা হৈয়ে গৈছে। এতিয়া অকণমান ইয়াতে পানী দিম। ইয়াৰ লগে লগে ইয়াতে মই অকণমান পানী এড কৰি দিছোঁ। বেছি পানী দিব নালাগে, খাৰ দিলে বস্তুখিনি সিজিয়ে যায়। বাছ, এইখিনি দিছোঁ। এতিয়া কম জুইত 20 মিনিটমান সময় উতলিব দিম, তাৰপিছত খাৰ ৰেডি হৈ যাব। তাৰপিছত ঢাকনিখন গুচাই দিলোঁ। এতিয়া কালাৰ আহিছে, ধুনীয়াকৈ উতলিছে, অমিতাখিনি সিজি আহিছে। 2 পিচমান অমিতা ভাঙি দিম, তাৰপিছত পানীখিনি কমি যাবলৈ দিম। আকৌ এবাৰ ঢাকন লগাই থ'লোঁ 10 মিনিটৰ কাৰণে। চাওক, এতিয়া ঢাকনিখন মই গুচাই দিলোঁ। ঢাকনিখন চাওক এতিয়া ৰেডি হৈছে আৰু পানীখিনি কমি আহিল। আপোনালোকে হয়তো ভাবিব পাৰে যে ইয়াত দেখোন ডখৰ হৈ আছে, গোটেইবিলাক গলি যোৱা নাই, মানে গোটেইবিলাক ভাঙি দিব পাৰি। মোৰ মানে কি জানেনে এটা কথা, মই যিকোনো চব্জি বনালে বা যি বনালে বস্তুবিলাক অলপমান চুগাৰ খাব পৰা ধৰণৰ হৈ থাকিলে মই ভাল পাওঁ। একদম গলি গ'লে মই ভাল নাপাওঁ, সেইকাৰণে মই এনেকৈ ডখৰ কৰি ৰাখিছোঁ। আপোনালোকে নিজৰ পচন্দ কৰি বনাব পাৰে। এয়া আমাৰ মাছৰ মূৰ দি অমিতা খাৰ ৰেডি হৈ গৈছে। যদি সেই ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ সহজ সৰলভাৱে জীৱন ধাৰণ কৰি চিম্পুলভাৱে খাই লৈ কেনেকৈ মানুহ সুখী হ'ব পাৰি, তেনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবই লাগিব, নহয় জানো বন্ধু বান্ধৱীসকল? আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।